নমস্কাৰ, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ কেইজনমান বিশিষ্ট ব্যক্তিয়ে কিমান চনত কি এৱাৰ্ড লাভ কৰিছিল তাৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব। Question number 1. Who was the first recipient of অসম ৰত্ন এৱাৰ্ড? অসম ৰত্ন বঁটাৰ প্ৰথম প্ৰাপক কোন? এনচাৰ ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই 2009ত আৰ্টছৰ ক্ষেত্ৰত অসম ৰত্ন বঁটা লাভ কৰিছিল। ডক্টৰ মামণি ৰয়ছম গোস্বামী 2010ত লিটাৰেচাৰৰ ক্ষেত্ৰত অসম ৰত্ন বঁটা লাভ কৰিছিল। আৰু ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী 2015ত ছায়েন্স আৰু টেকনলজিৰ ক্ষেত্ৰত অসম ৰত্ন বঁটা লাভ কৰিছিল। Question number 2. Who was awarded শ্ৰীমন্ত শংকৰদেৱ Award in 2020? 2020 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ বঁটা কাক প্ৰদান কৰা হৈছিল? এনচাৰ ভৱ প্ৰসাদ চলিহা। Question number 3. In which year শ্ৰীমন্ত শংকৰদেৱ Award was given to Dr. ভূপেন হাজৰিকা? ডক্টৰ ভূপেন হাজৰিকাক শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান চনত প্ৰদান কৰা হৈছিল? এনচাৰ 1987। Question number 4. Who was the first Assamese woman to get Arjun Award? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন? এনচাৰ মনালিছা বৰুৱা মেহতা। মনালিছা বৰুৱা মেহতা অসমৰ এজন টেবুল টেনিছ প্লেয়াৰ আছিল। মনালিছা বৰুৱাই 1987ত অৰ্জুন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। Question number 5. Who was the first Assamese to get Arjun Award? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া গৰাকী কোন? এনচাৰ ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাই 1966ত এছিয়ান গেমছৰ 800 মিটাৰ ৰানিং ইভেণ্টত সোণৰ পদক অৰ্জন কৰিছিল। তেওঁক 1966ত অৰ্জুন পুৰস্কাৰ প্ৰদান কৰা হৈছিল। Question number 6. In which year বীৰ চক্ৰ was given to Captain জিন্তু গগৈ posthumously? কেপ্টেইন জিন্তু গগৈক মৰণোত্তৰভাৱে কিমান চনত বীৰ চক্ৰ প্ৰদান কৰা হৈছিল? এনচাৰ 1999। তেওঁক 2007ত বীৰ চিলাৰায় এৱাৰ্ড আৰু 2014ত লাচিত বৰফুকন এৱাৰ্ড প্ৰদান কৰা হৈছিল। Question number 7. In which year ডক্টৰ মামণি ৰয়ছম গোস্বামী ৰিচিভ সাহিত্য অকাডেমী এৱাৰ্ড? ডক্টৰ মামণি ৰয়ছম গোস্বামী কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এনচাৰ 1982। ডক্টৰ মামণি ৰয়ছম গোস্বামী 1982ত মামৰে ধৰা তৰোৱাল উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু 2000ত জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু 2008ত ভাৰতৰ প্ৰথম প্ৰিন্সিপাল প্ৰিন্স ক্লছ লৰিয়েট আছিল। Question number 8. In which year পদ্মভূষণ Award was given to তৰুণ গগৈ posthumously? তৰুণ গগৈক মৰণোত্তৰভাৱে কিমান চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল? এনচাৰ 2021। Question number 9. Who was the first recipient of Assam Valley Literary Award? অসম উপত্যকা সাহিত্য বঁটাৰ প্ৰথম প্ৰাপক কোন? এনচাৰ ভৱেন্দ্ৰ নাথ শইকীয়া। তেওঁ 1990ত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। Question number 10. In which year Assam Valley Literary Award was established? অসম উপত্যকা সাহিত্য বঁটা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ 1990। অসম উপত্যকা সাহিত্য বঁটা হৈছে অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ। অসম উপত্যকা সাহিত্য বঁটা সৃজনীমূলক অসমীয়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা প্ৰদান কৰা হয়। এনেকুৱা ধৰণৰ জ্ঞান পাই থাকিবলৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।